Hello my friend, welcome to my YouTube channel. আজি আমি আহিছোঁ পথাৰত। এই আমাৰ ৰোৱনীবিলাক ভাত খাবলৈ দিয়া হ'ল। এতিয়া ঘৰত মা আৰু ময়ে বনাইছোঁ, ৰান্ধনি নাই। দেউতা আৰু দাদা পথাৰত বিধান তুলি আছে। ৰোৱাই হ'ল মাটিবোৰ, এইখিনি হ'ল আমাৰ বিধান। দূৰত লাগি গ'ল আমাৰ পথাৰ, বাকী এইটো ৰাস্তা হেৰাই হেৰাই এইখিনিতে আমাৰ ঘৰ। এইখিনি অলপ ভিতৰত মিল যাব লাগে, এইখিনি আমাৰ ঘৰ। কাছ এইটো হ'ল মামী, মা, বাইদেউ, ব্ৰইলাৰ মাংস বনাইছিলোঁ, দালি, চব্জি, ভাজি এনেকুৱা বনাইছিলোঁ।